বন্ধুসকল আপোনালোক সকলোকে এই মুহূৰ্তত মোৰ ইউটিউব চেনেল পংকজ লিমকালৈ স্বাগতম জনাই দিব ওলাইছোঁ এটা অতিকৈ মৰ্মান্তিক খবৰ। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু গোৱালপাৰা জিলাৰ দুটাকৈ প্ৰান্তত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে 4জনকৈ যুৱক। ইয়াৰে 3জন যুৱক গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙা হোৱাৰ বিপৰীতে এজন যুৱক গোৱালপাৰাৰ বুলি জানিব পৰা গৈছে। আৰু বন্ধুসকল, ৰাস পূজাৰ আনন্দ উল্লাসৰ মাজতে গোৱালপাৰা জিলাৰ কৃষ্ণাত বেকিপুলৰ সমীপত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা। গোৱালপাৰা দিশে গৈ থকা এখন পালচাৰ বাহনে একে দিশে গৈ থকা এখন বাহনৰ প্ৰচণ্ড খুন্দা মাৰাৰ পৰিপ্ৰেক্ষিতত বাইকখনত থকা দুজনকৈ আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পিছত এজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰু দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS18J0681 আৰু এই বাইকখনে গোৱালপাৰা দিশে গৈ থকা অৱস্থাতে একে দিশে গৈ থকা এখন 4চকীয়া বাহনত প্ৰচণ্ড খুন্দা মাৰাৰ পৰিপ্ৰেক্ষিতত বাইকখন আৰু যুৱকেই দুজন ছিটিকি পৰে আৰু ইয়াৰে এজন যুৱক নিহত হৈছে বুলি জানিব পৰা গৈছে আৰু দুয়োৰে ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে এইখন বাইক AS18J0681 নম্বৰৰ এইখন পালচাৰ বাইক বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই বাইকখনে এখন বাহনক খুন্দা মাৰাৰ পৰিপ্ৰেক্ষিততে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু বন্ধুসকল, এনেদৰে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা। গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত দৰংগিৰিৰ সমীপত যিখন তেল ডিপু আছে সেই তেল ডিপুৰ সমীপতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুধনৈ ৰাস পূজাৰ পৰা পূজা চাই 3গৰাকী বন্ধুৱে একেখন বাইকত ধনুভাঙালৈ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙালৈ আহি আছিল আৰু তেনে সময়তে কোনো অজ্ঞাত বাহনে যুৱক কেইজনে উঠি অহা বাইকখনক প্ৰচণ্ড খুন্দা মাৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত বাইকখন চুচুৰমুৰ হৈ পৰা আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এইখন বাইক আৰু বাইকখনৰ নম্বৰ হৈছে AS18K6829 আৰু পালচাৰ বাইক আছিল এইখন আৰু এইখন বাহনতে 3গৰাকীকৈ বন্ধু দুধনৈৰ যি ৰাস পূজা সেই ৰাস পূজাৰ পৰা আহি আছিল নিজ ঘৰলৈ আৰু তেনে সময়তে দুধনৈৰ ৰংজিলা আৰক্ষী থানাৰ অন্তৰ্গত দৰংগিৰিৰ যি তেল ডিপু আছে সেই তেল ডিপুৰ সমীপতে কোনো অজ্ঞাত বাহনে খুন্দা মাৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰে দুগৰাকী যুৱক বাইকখনৰ দুগৰাকী যুৱক থিতাতে নিহত হয়। আনজন যুৱক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও ইতিমধ্যে সেই যুৱকজনৰো মৃত্যু হৈছে। আনহাতে মৃত্যু হোৱা যুৱককেইজন হৈছে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ গুলিয়ানপাৰাৰ অৱনী বড়ো, দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি ভিটাৰ জিতুল ৰাভা আৰু ধনুভাঙাৰ দুৰামাৰীৰ মানৱ বড়ো বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহকেইটা যুৱককেইজনৰ মৃতদেহকেইটা ইতিমধ্যে থানালৈ লৈ আনিছে আৰু ৰংজুলিত বৰ্তমান মজুত কৰি ৰখা হৈছে যুৱককেইজনৰ মৃতদেহ। আৰু এনেদৰে এটা দিনতে কেইটামান ঘণ্টাৰ ভিতৰতে দুটাকৈ সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা আৰু অকালতে মৃত্যু সাৱটি ল'বলগীয়া হ'ল 4জনকৈ যুৱক। এজন যুৱক আহত হৈছে, যিটো ঘটনা সংঘটিত হৈছিল কৃষ্ণা আৰক্ষী থানাৰ অন্তৰ্গত বেকিপুলত। তাৰ এজন যুৱক নিহত হৈছে, এজন যুৱক আহত হৈছে। আনহাতে ৰংজিলা আৰক্ষী থানাৰ অন্তৰ্গত দৰংগিৰিৰ তেল ডিপুৰ সমীপত সংঘটিত হোৱা সেই ভয়ংকৰ পথ দুৰ্ঘটনা বাইক আৰোহী 3জন আছিল, 3জনৰে 2জন থিতাতে নিহত হয়, আন এজন চিকিৎসালয় নিয়াৰ পিছত মৃত্যু হয়। ভাষ্য আছে, সেই ভাষ্য শুনাইছোঁ আপোনালোকক এই মুহূৰ্তত। আৰু বন্ধুসকল, আপোনালোকে এখন স্থিৰ ফটো দেখি আছে আৰু এই স্থিৰ ফটোখন হৈছে সেই 3গৰাকী বন্ধুৰ, যি 3জনে এই দৰংগিৰিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আৰু এই 3গৰাকী বন্ধুৰ স্থিৰ ফটো। আৰু এনেদৰে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল 3গৰাকীকৈ যুৱকে। আৰু পুনৰবাৰ জনাইছোঁ আপোনালোকক, এই যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল তাত ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ গুলিয়ানপাৰাৰ অৱনী বড়ো, দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি ভিটাৰ জিতুল ৰাভা আৰু ধূপধাৰা আৰক্ষী থানাৰে অন্তৰ্গত ধনুভাঙাৰ দুৰামাৰীৰ মানৱ বড়ো, তেওঁলোকে 3জনে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আৰু দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি ভিটাৰ যিগৰাকী জিতুল ৰাভা, তেওঁ ধনুভাঙাতে আছিল বুলি জানিব পৰা গৈছে আৰু তেওঁ ধনুভাঙাতে থাকে। তো 3গৰাকী বন্ধুৱে এনেদৰে যোৱা নিশা দুধনৈ ৰাস পূজা চাব গৈছিল আৰু ৰাস পূজা চাই অহাৰ সময়তে এনেদৰে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আৰু যিখন স্থিৰ ফটো আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে 3গৰাকী বন্ধুৰ সেইখন শেষ ফটো আৰু দুধনৈ যি ৰাস পূজা সেই ৰাস পূজাত তেওঁলোকে এই ফটোখন উঠিছিলে একেলগে আৰু এনেদৰে 3জনে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল যুৱককেইজন। তাৰ মাজত আমাক ফোন কৰিছে আমাৰ আত্মীয়ই, তেওঁলোকে গম পাইছে। তাৰপিছত তেওঁলোকৰ উদ্দেশ্য আছে যে ধৰণে ৰাস যাত্ৰা সকলোৱে জানে যোৱাকালিৰ পৰা, গতিকে সেই উদ্দেশ্যে তেওঁলোকে দুধনৈত ৰাস চাবলৈ গৈছে। আহোঁতে তেওঁলোকৰ দুৰ্ঘটনাগ্ৰস্তটো হয় দৰংগিৰি তেল ডিপুৰ সমীপত। জনামতে
মানে তেওঁ 3জন আছিল এখন বাইকত আমি জনামতে মানে 3জনৰ ভিতৰত স্পট ডেথ হৈছে 2জন আৰু লগতে বাকী এজন গুৰুতৰভাৱে আহত হৈছে তেওঁ মানে হস্পিটেলত লৈ গৈছিল আৰু লৈ যোৱাৰ পথত তেওঁৰ মৃত্যু বুলি আমি গম পাইছোঁ আৰু এই তেওঁৰ দেহটো মানে গোৱালপাৰা হস্পিটেলত থকা বুলি আমি জানিছোঁ আৰু নিহত কেইজন বা কোন কোন আছিল ক'ৰ আছিল নিহত দুজন হৈছে 3জন ধুনুভঙাৰে হয় মানে ধুনুভঙাৰ মাদাংগুলেনপৰা গাঁৱৰ উবনি কছাৰী আৰু এজন হৈছে পুৰাণী ভিটাৰ বুলি আমি জানো তেওঁৰ মামাকৰ ঘৰত থাকে জিতুল ৰাভা আৰু আনজন হৈছে ধুনুভঙা অঞ্চলৰে দুৰামাৰী গাঁৱৰ মানে মানৱ বড়ো বুলি আমি জানো আৰু এইখিনিয়ে